নমস্কাৰ আজিৰ ভিডিঅ'টোলৈ স্বাগতম যদি আপুনি নতুন ভিউৱাৰ্ছ চেনেলটো দৰকাৰী বুলি ভাবে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আগলৈ বহুত ভাল ভিডিঅ' আপোনালোকলৈ লৈ আহিম আৰু লগতে ভিডিঅ'টো ভাল লাগিলে লাইক কমেন্ট কৰিবলৈ নাপাহৰিব লেটস ষ্টাৰ্ট আসলতে সঁচা অৰ্থত ক'বলৈ গ'লে আমাৰ কৃষকসকলেও একোজন সৈনিক আমাৰ যিমানে টকা পইচা ধনী জ্ঞানী ব্যৱসায় উদ্যোগপতি চাকৰিয়াল যিমানেই যি নাথাকক কিয় আমাৰ কৃষক তথা অন্নদাতাসকলে খেতি নকৰিলে হয়তো আমি নাখাই ভোকত মৰিব লাগিব সঁচাকৈ আমাৰ কৃষকসকললৈ বহুত চেলুট আমাক এনেদৰে বহু কষ্টৰে অন্ন প্ৰদান কৰি থকাৰ বাবে যাৰ বাবে আমি এসাঁজ খাই আজি জীয়াই আছোঁ আৰু এটা কথা কৃষকসকলক সেই দেশখনৰ মেৰুদণ্ড বুলি কোৱা হয় কৃষকৰ উন্নতি হ'লেহে দেশৰো উন্নতি হ'ব আমাৰ দেশ ভাৰত যিহেতু কৃষি প্ৰধান দেশৰ 70% মানুহেই কৃষক সেয়েহে এই ক্ষেত্ৰত চৰকাৰে বহুত বেছি গুৰুত্ব প্ৰদান কৰিব লাগে যাতে কৃষকসকল উন্নতি বা শক্তিশালী হয় তেতিয়াহে দেশখন প্ৰগতিৰ দিশে আগুৱাব বাহিৰা দেশৰ তুলনাত আমাৰ দেশৰ কৃষকসকল বৰ কঙাল তেন্তে বলক আজিৰ ভিডিঅ'টো আমাৰ কৃষকসকলেনো অতি কষ্টৰে কেনেদৰে কৃষি কৰ্ম কৰে তাৰেই দৃশ্য চাওঁ আহকচোন এয়া আলিকাটা মানুহক কঁঠাল দিব আহিছে একেলগে খাম আৰু চাই থাকক আপোনালোকে এয়া কঁঠাল খেতি পথাৰত পোৱা নাযায় মজাই বেলেগ উৎপল আজি তোমালোকৰ মাটিচা দিছে আজি মানে মাটিচা দিছো আমাৰ আজি হালু উঠিব তাৰ উপলক্ষে কিবা পাৰ্টি চাৰ্টি হ'ব নেকি অলপ গাহৰি এটা মাৰিছা আৰু হাঁহ তিনিটা মানে বিগ পাৰ্টি আৰু আজি হয় देंखोजों फोरमायहरबाय सना आंनि रादा এয়া পথাৰত আজি মানে ধান ৰোৱাৰ কাৰণে ৰুই দিব আজি বৰাপাত আছে
বৰা ভাত আৰু কচু 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 আলু অ বুট চয়াবিন কি কঠীয়া কঢ়িয়ে আছা হাজিৰা কৰি লওঁ দুঘৰ হাজিৰা কৰি লওঁ কঠীয়া কৰি লওঁ মাটি ৰুলওঁ এতিয়া ঘৰলৈ যাব লাগে ভাত আঞ্জা বনাই খাব লাগে এতিয়া আৰু কালি ৰাতিপুৱা হ'লে আহিব লাগিব আৰু কালিও উঘলিব কালিও উঘলিম দুখীয়া মানুহ হাজিৰা নকৰি নহয় আমি হাজিৰা কৰি খাব লাগিব ছাৰ এতিয়া চৰকাৰে বন্ধ কৰি দিছে কত যাব নালাগে বুলি কৈছে বহুত সমস্যা হৈছে আমাৰ কাৰণে সমস্যা হৈছে আমাৰ এতিয়া পথাৰ ধানখিনি খেতিখিনি উঠিলে আকৌ কি কৰি খাম আৰু এতিয়া আমাৰ সমস্যা হৈ গৈছে তাকে এতিয়া ক'ত আমি হাজিৰা পাম এতিয়া ল'ৰা ছোৱালী কেনেকে খুৱাম আমাৰ এতিয়া বস্তুবিলাকো ইমান দাম বঢ়াই দিছে বস্তু বেয়ানে দাম বঢ়াই দিছে এতিয়া কিনি খাবা নোৱাৰো হাজিৰা কম কিন্তু ধানৰ দাম কম আকৌ চৰকাৰে দিছে তাকো কেজি আদায় কৰিছে 5 কেজিকে কাটিছে নেকি কাটিছে এতিয়া কি কৰি খাম জাংকে চোন নহ'বই আৰু খাবাই নাপামগৈ আৰু চৰকাৰেও নিদিব তেতিয়া আকৌ কি কৰি খাম আমাৰ নিচিনা মানুহৰ কাৰণে বহুত দিগদাৰ হৈছে চলাটো দিগদাৰ হৈছে ছাৰ আমাৰ সাধাৰণতে ধান খেতি 4.5 মাহৰ পৰা 5 মাহ লাগে যদিও কৃষকসকলে ধান ৰোৱা 1 মাহ মানৰ আগৰ পৰাই প্ৰায় 6-7 মাহ সময় ব্যস্ত থাকিবলগীয়া হয় মাটিডৰা প্ৰথম ফলাৰ পৰা কঠীয়া সিঁচা মাটিডৰা আলিৰ পাৰ কটা পিছত দুবাৰ হাল মৰা পিছতহে আলি বোকা লেপা কঠীয়া তোলা ইত্যাদি ইত্যাদি কমেও 4 চাহ হাল মৰা হ'লেহে মাটিডৰা ৰুব পৰা হয় কৃষকসকলে ইমান কষ্ট কৰিও উচিত মূল্য নাপায় এই ক্ষেত্ৰত চৰকাৰৰ কৃষি বিভাগৰ ফালৰ পৰা বহুতো কৰণীয় কাম আছে এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ কেইবাটাও আঁচনি আছে যদিও এইবোৰ মই জনাত প্ৰকৃত কৃষকে লাভ কৰা নাই মোৰ এটাই অনুৰোধ কৃষকসকলে যাতে প্ৰাপ্য লাভৰ পৰা বঞ্চিত নহয় এই ক্ষেত্ৰত চৰকাৰে দৃষ্টি ৰাখিব লাগে ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি আপুনি নতুন ভিউৱাৰ্ছ তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব